আমি মন্দিৰত যাওঁ, তাত পূজা দি ভগৱানক প্ৰাৰ্থনা কৰিলে এটা মানসিক শক্তি বাঢ়ে, মনৰ এটা এনাৰ্জি আহে। কিন্তু যোগাৰ দ্বাৰা মানসিক শক্তিটো আহেই, লগতে শাৰীৰিক শক্তি আহে। শৰীৰটো বহুত ফিট হয় আৰু গোটেই দিনটো কাম কৰাৰ কাৰণে যিটো এনাৰ্জি, সেইটো আমি যোগাৰ দ্বাৰা পাব পাৰোঁ। ৰাতিপুৱাই যদি আমি 20 মিনিট বা আধা ঘণ্টা সময় যদি এই যোগা কৰি প্ৰতিদিন আমাৰ কামত আমি হেৰি কৰোঁ, তেতিয়াহ'লে আমি সকলো কাম আমি পজিটিভলি কৰি আগবাঢ়ি যাব পাৰিম। नमस्कार कोलम्बाई, वेलकम बैक टू माई यूट्यूब प्रिय दर्शकों। आज 21 जून है 2024 का और आज इंटरनेशनल योगा दिवस है। और बाबा रामदेव जी के कोशिश में आज तक हमारा ये भारतीय जो भी सांस्कृतिक योगा है, ये 10वीं इंटरनेशनल ये उद्यापन किया जा रहा है। और इस दिन शुभ दिन में मैंने सब मेरे दर्शकों को बधाई देता हूँ और शुभकामना करता हूँ, ताकि हर लोग प्रतिदिन ऐसे योगा अभ्यास करें। और मैं भी ऐसे योगा प्रैक्टिस करता हूँ हर दिन। और इस साल मैंने कैंप पे नहीं जा पाया, लेकिन मैं हमेशा रोज़ डेली मॉर्निंग में ऐसे आधा घंटा 1 घंटा में समय निकल कर योगा करता हूँ। और मैं आज आप लोगों को पिछले साल में जैसे 2028 में 21 जून में जैसे योगा अभ्यास किया था, ग्रुप वर्कशॉप, हम इसको आप लोगों को दिखाने जा रहे हैं। आप लोग देख रहिए और ये देख करके आप लोग प्रैक्टिस भी कर सकते हैं डेली। तो देर ना करते हुए हम शुरू करते हैं। आप लोग वीडियो के अंत तक बने रहिए दोस्तों। लोग एंजॉय करो। मैडम दाई और आमार योगा प्रशिक्षक लगते आज योगा उपस्थित थका आमार अफिसर विषय कर्मचारी आमी सचाके योगात उपस्थित थकी बहुत बेनिफिट होइसे। आमार मैं এটা ফিল কৰিছোঁ যে আমি মন্দিৰত যাওঁ, তাত পূজা দি ভগৱানক প্ৰাৰ্থনা কৰিলে এটা মানসিক শক্তি বাঢ়ে, মনৰ এটা এনাৰ্জি আহে। কিন্তু যোগাৰ দ্বাৰা মানসিক শক্তিটো আহেই, লগতে শাৰীৰিক শক্তি আহে। শৰীৰটো বহুত ফিট হয় আৰু গোটেই দিনটো কাম কৰাৰ কাৰণে যিটো এনাৰ্জি, সেইটো আমি যোগাৰ দ্বাৰা পাব পাৰোঁ। ৰাতিপুৱাই যদি আমি 20 মিনিট বা আধা ঘণ্টা সময় যদি এই যোগা কৰি प्रतिदिन आमार कामत आमी हेरि करूँ, तेতিয়াহ'লে আমি সকলো কাম আমি পজিটিভলি কৰি আগবাঢ়ি যাব পাৰিম। এইখিনি কৈ মোৰ বক্তব্য লাইফত যোগা জুৰিং মই আমাৰ কলেজ ডেজত কৰিছিলোঁ, বাট তেতিয়াও তেনেকুৱা এইটো ৰেগুলাৰ প্ৰেক্টিছ হোৱা নাই। দেন মই যেতিয়া এচিএছ জইন কৰিলোঁ, দেন চিমিলাৰ ধৰণে আমাৰ আৰ্ট অফ লিভিং ক্লাছেছ আমাৰ ট্ৰেইনিঙত দিয়া হৈছিলে। চ' তেতিয়াও বহুত এটা মানে ভাল এক্সপিৰিয়েঞ্চ আছিলে।
এণ্ড দিছ ইজ দ্য থাৰ্ড টাইম যে আমি BTC এডমিনিষ্ট্ৰেশ্যনৰ পৰা আকৌ এটা ইনিচিয়েটিভ লোৱা হ'ল আৰু এইটো এক্সপিৰিয়েঞ্চ কৰিব পাৰিলোঁ। চ' মই ৰিয়েলি মোক ফৰ্চুনেট ভাবোঁ যে আই কুড বি এ পাৰ্ট অফ দিছ হেল্থ এণ্ড হেল্থনেছ প্ৰগ্ৰাম। আৰু আমি যিটো চবেই গম পাওঁ যে আজিকালিৰ দিনত য়োগাৰ ইম্পৰ্টেঞ্চটো কেনেকুৱা, ইট হেজ মানে ইম্পৰ্টেঞ্চটো ইণ্টাৰনেশ্যনেলি গেইন কৰিছে অভাৰ আদাৰ ফৰ্ম অফ এক্সাৰচাইজ, যেনেকৈ জিম হওক আৰু বেলেগ ৱেষ্টাৰ্ণ টাইপ অফ এক্সাৰচাইজেছ যিবোৰ আছে সেইবোৰ বেছি আমি য়োগাৰ ইম্পৰ্টেঞ্চটো অল অভাৰ ৱৰ্ল্ড আজি বেছি। বিকজ এইটো আমি জানো যে আমাক নট অনলি ফিজিকেলি ৱেলবিং হয় বাট মেণ্টেলি বহুত এটা বেলেঞ্চ বডিৰ কাৰণে ক্ৰিয়েট কৰে। চ' বডিৰ কণ্ট্ৰল থাকে প্লাছ মেণ্টেল ৱেলবিং হয়। চ' সেইটোৱে মই ক'ব বিচাৰিছোঁ। প্লাছ আই এম ভেৰি মাছ থেংকফুল টু আৱাৰ ইনষ্ট্ৰাক্টৰ মিষ্টাৰ ক্ষিতিজ বৰ্মন, যোনে আমাক ইমান চিষ্টেমেটিক ৱেতে, ইমান অৰ্গেনাইজ ৱেতে, ইমান পেচেণ্টলি আমাক 18 দিনীয়া কোৰ্চ কৰাইছে। চ' আই থেংক ইউ অন বিহাফ অফ এণ্টায়াৰ ডিজনি ৰেভিনিউ চাৰ্কল এণ্ড we all are thankful to the BTC administration, Honorable EM sir, and especially to our Honorable CM sir, जिन्होंने हमारे कारण on view of the celebration of 2 years completion of BTR government of কিছুমান activities plan কৰিছে আৰু 3 days yoga. So we are fortunate that আমি এইটো experience কৰিব পাৰিছোঁ under the initiative of them. So thank you, and thank you all the HODs, staffs যোনে আমাৰ এই প্ৰগ্ৰামত participate কৰিছে। আৰু বাট আই এক্সপেক্টেড আৰু বহুত বেছি আছিলে। সো এনিৱেজ थैंक यू। तो दोस्तों आज का वीडियो इतना ही। अगर अच्छा लगे तो लाइक करो, शेयर करो। तो सनराइज सुप्रिय, फिर मिलेंगे नेक्स्ट वीडियो। सी यू नेक्स्ट वीडियो दोस्तों।